অকণমানো মানে নোচোৱাকৈ নাথাকিব নহ'লে বহুত ডাঙৰ কিবা এটা মিছ কৰিব আপোনালোকে বুলি মানে ধুনীয়াকৈ অলপ ভাজি কাচি লৈছোঁ খুব ধুনীয়া মই জুৱেলাৰী ছেট পিন্ধিছোঁ এইটো চাওক ধুনীয়া এটা ঠাইৰ পৰা মই আছোঁ এতিয়া চাৰিং সাফলতি বহুত বছৰ পুৰণা এটা অনুষ্ঠান হয় ইয়াতে বহুত ধুনীয়া ৰাস হয় আৰু মই শুনি আছিলোঁ বহুতৰে মই কোনোদিন অহা নাছিলোঁ যদি শিৱসাগৰে হয় কিন্তু আজি মই ইয়াত আহিবলৈ পাইছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে মানে ইমানেই বেছি ভাল লাগিছে এনেকুৱা লাগিছে যে সঁচাকৈ ইয়াত মানে বহুত বেছি মহত্ব আছে কাৰণ ইমানেই ভক্তগণ আহিছে মানে গোটেই হৈ গৈছে বহুত বেছি ভাল লাগিছে সেয়েহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ ৰ'বই নোৱাৰিলোঁ কাৰণ আপোনালোকেও চাব পাৰিব মোৰ জৰিয়তে ইয়াৰ মানে যিটো পৰিৱেশ পৰিৱেশ সেয়েহে মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ চাব চাই আপোনালোকৰ নিশ্চয় মনটো ভাল লাগি যাব ৰাতিপুৱাই গতিকে মই দেখাম যিমান পাৰোঁ আপোনালোকে চাই থাকিব আমি ৰাতিপুৱাই খুব সোনকালে ঘৰৰ পৰা ওলাই আহিছিলোঁ আৰু বহুত বেছি কুঁৱলী মাৰি আছিলে এয়া চাওক কিমান বেছি কুঁৱলী মাৰি আছে আৰু সোঁফালে চাওক সেউজীয়া পথাৰখিনি সঁচাকৈ ইমান ধুনীয়া নহয়নে বাৰু আৰু এনেকুৱা সেউজীয়া এটা পৰিৱেশ ৰাতিপুৱাই যদি দেখিবলৈ পাওঁ মনটো খুবেই বেছি ভাল লাগে আৰু আহি আমি নিজৰ গন্তব্যস্থান পাইছিলোঁহি চাৰিং সাফলুটিং বৰনামঘৰ ৰাস মহোৎসৱত আৰু ইয়াতে আমি শৰাই বস্তু লৈ লৈছিলোঁ এতিয়া যাওঁ ব'লক নামঘৰৰ ভিতৰৰ ভাগলৈ আৰু এইফালে চাওক দক্ষ অৱতাৰৰ প্ৰতিমূৰ্তি কি ধুনীয়াকৈ ইয়াত মানে সজোৱা হৈছে তেতিয়াহ'লে ব'লক ভিতৰলৈ সোমাই যাওঁ আমি চাকি জ্বলালোঁ সেৱা ল'লোঁ আৰু চাহো খালোঁ এতিয়া ভাবিছোঁ অকণমান বেক কেমেৰাত আপোনালোকক ৰাস মহোৎসৱৰ চাৰিও পৰিৱেশ এবাৰ ভালকৈ দেখাই দিওঁ বুলি ভাবিছোঁ আৰু কি ধুনীয়াকৈ আচলতে সজাইছে সঁচাকৈ বহুত বেছি মনমুগ্ধ পৰিৱেশ নন্দা আৰু এইফালে আমাৰ টুক খাই দিয়ে টুক খাই দিয়ে এইফালে আমাৰ ফটোমৰা মেইন মানুহ
এইফালে চাওক তাৰ দোকানবিলাক আৰু এনেকৈ ধুনীয়াকৈ সজাই থৈছিলে দোকানবিলাক বহুত দোকান দেখিছিলোঁ চাকি ধূপ মিঠাতেল শলিতা তামোল পাণ শৰাই বস্তু এনেকৈ বহুত বেছি দোকান দেখিছিলোঁ আৰু সেইফালে চাওক কিমান বেছি মানুহ বহুত দূৰ দূৰণিৰ পৰা আচলতে ভক্তগণ আহিছিলে ইয়ালৈ মই আপোনালোকক ক'বই নালাগে আপোনালোকে ভিডিঅ'টো দেখি গম পাইছেই চাগে আৰু এইফালে চাওক ইয়াতে খাৰু মণি ফুলি এইবিলাকৰ দোকানো দেখিছিলোঁ আৰু মই ভিডিঅ' কৰি ৰাখি থৈছিলোঁ সেয়েহে আপোনালোককো দেখাই দিলোঁ আৰু এতিয়া অলপ সময় আগত আহি ঘৰ পালোঁ অকণমান একদম মানে একো নকৰাকৈ ডাইৰেক্ট আহি আৰু ফেনখন লগাই অলপ বহি ল'লোঁ কাৰণ বহুত বেছি মানে গৰম উঠিলে যিহেতু ৰাতিপুৱাই বহুত বেছি সোনকালে উঠি সকলোখিনি ঘৰৰ কাম বন কৰি ওলাই গৈছিলোঁ আৰু ল'ৰাটোৰ স্কুল আছিলে তাকো স্কুললৈ মানে যাবৰ কাৰণে সকলোখিনি ৰেডি কৰি থৈ যাবলগীয়া হৈছিলে সেয়েহে মানে বহুত বেছি ভাগৰ লাগিলে আহি অকণমান সময় বহিলোঁ 5 মিনিটমান তাৰপিছতে এতিয়া এয়া আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ সঁচাকৈ কৈছোঁ তাত গৈ মানে তাত যেতিয়া মানে মই নামিছোঁ তেতিয়াই এনেকুৱা লাগিছে মানে নিজৰ মনটো যেন কিবা এটা মানে সিদ্ধি হৈ গ'ল আপোনালোককো কৈছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু মানে মোৰ ভিডিঅ'টো চাই গম পাব আপোনালোকে ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ একদম মানে ভক্তিমূলক মানে যিটো মানে নিজৰ মনৰ পৰা মানে ভক্তি ভাৱ একদম আপোনাৰ অট'মেটিক মানে আহি যাব গতিকে আপোনালোকে মোৰ ভিডিঅ'টো জৰিয়তে আপোনালোকে সেৱা ল'ব পাৰিব গতিকে চাব কিন্তু অকণমানো মানে নোচোৱাকৈ নাথাকিব নহ'লে বহুত টাইমত কিবা এটা মিছ কৰিব আপোনালোকে আজি মোৰ সৌভাগ্য বুলি ক'ব লাগিব যে মই তাত মানে যাব পাৰিলোঁ গতিকে বহুত বেছি ভাল লাগিলে আপোনালোকৰ মানে মই ভিডিঅ' নকৰাকৈ নাথাকিলোঁ ভিডিঅ' কৰিবলৈ মানে অকণো মানে মোৰ সুবিধাই নাছিলে মই কৰিম বুলি ভবাও নাছিলোঁ যিহেতু ইমান লৰালৰি হয় ন ৰাতিপুৱাই বনাই মেলি গৈছিলোঁ গতিকে তাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ যিহেতু আপোনালোকে চাব পাৰিব ন আপোনালোকৰ কথা মোৰ মনলৈ আহি যায় কাৰণ আপোনালোক মোৰ মানে ফেমিলি নিচিনা ন সেইটো কাৰণে ভাবিলোঁ আপোনালোকেও মোৰ ভিডিঅ'টোৰ জৰিয়তে মানে সেৱা ল'ব পাৰিব গতিকে ভিডিঅ'টো চাব আৰু সঁচাকৈ চাই পিনি কিন্তু মানে নোকোৱাকৈ নাথাকিব যিসকল মানে ভগৱানৰ প্ৰতি সঁচাকৈ মানে শুদ্ধ মনেৰে মানে আপোনালোকে ভগৱানক ভাবে বা ভগৱানক পূজে তেওঁলোকে নিশ্চয় এই ভিডিঅ'টো চাই পিনি নিশ্চয় কমেণ্ট নকৰাকৈ থাকিব নোৱাৰে গতিকে মই একো নকওঁ চাব ভিডিঅ'টো আপোনালোকে আৰু ৰাতিকৈ ৰাস চাবলৈ যোৱা কথাও আছে তাত নহয় বাৰু আমাৰ ইয়াতে খৰাগৰ বুলি কয় যদি যাওঁ মই আপোনালোকক নিশ্চয় সেয়া তাৰো মানে কিছু দৃশ্য পাৰোঁ বা নোৱাৰোঁ সেইটো নাজানো যদি পাৰোঁ আপোনালোকক দেখাম গতিকে ভিডিঅ'টো এতিয়াই এণ্ড হোৱা নাই গতিকে চাই যাব ৰাতিলৈ কি হয় ফ্ৰেণ্ডছ আকৌ বহুত দেৰি মূৰত আহিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি আৰু এতিয়া হৈছে সন্ধ্যা লাগিলে আৰু এতিয়া এয়া দেখিছেই মই ওলাই মেলি ৰেডি কি কাৰণে ৰেডি হৈছোঁ গম পাইছে যিহেতু আজি ৰাস হয় মই আপোনালোকক কৈছোঁৱেই ৰাতিপুৱাই যে মই ৰাতিকৈ ৰাস চাবলৈ যাবও পাৰোঁ সেয়েহে এয়া ৰাস চাবলৈ একদম ওলাই মেলি ৰেডি এতিয়া যাব লাগে ৰাস চাবলৈ মই তাতে গৈ লগ পামগৈ আৰু যদি পাৰোঁ আপোনালোকক ৰাসৰ দৃশ্য কিছু দেখাম বহিবলৈ যে জেগা পাম সেইটো মানে ক'ব নোৱাৰিছোঁ কিন্তু তথাপিও যেনে তেনে কৰি আপোনালোকক অকণমান দেখাম বাৰু আপোনালোকে কিন্তু ভিডিঅ'টো চাই যাব বুলি মানে ধুনীয়াকৈ অলপ সাজি কাচি লৈছোঁ বৰ বিশেষ সাজি কাচিও লোৱা নাই মই আজি পিন্ধিছোঁ এযোৰ য়েল্লো কালাৰ বোৱা কাপোৰ আৰু মই তাৰ ব্লাউজটো নাই পিন্ধা কাৰণ এতিয়া ৰাতি হয় সেইটো কাৰণে হাত দীঘল মানে ৰেড কালাৰ ব্লাউজ এটা পিন্ধি লৈছোঁ ইয়াৰ লগত মিলি গৈছে যিহেতু ইয়াতে ৰেড কালাৰ ফুল আছে হোৱাইটো ফুল আছে হোৱাইট ব্লাউজটো নিপিন্ধিলোঁ বাৰু ৰেডটোকে পিন্ধিলোঁ আৰু এটা খুব ধুনীয়া মই জুৱেলাৰী ছেট পিন্ধিছোঁ এইটো চাওক জুৱেলাৰী ছেট ইয়াতে এইটো মই মিছ'ৰ পৰা আনিছিলোঁ ইয়াৰ ইয়েৰিংটো হৈছে এইযোৰ খুব ধুনীয়া ন ইয়াতে মানে হোৱাইট ষ্ট'ন আছে ইয়াতে ৰেড কালাৰ মণি এটা লাগি আছে ভাল লাগিছে ফুলিযোৰ আৰু এইটো দেখিছে ভাল লাগিছে মই মিছ'ৰ পৰা অনা বেছি দামো নহয় মোক পিন্ধিবলৈ মনটো নাছিলে বাৰু তাৰপিছতে হাজবেণ্ডে ক'লে পিন্ধি যোৱা ভাল লাগিছে সেইটো কাৰণে পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ জনাবচোন কমেণ্ট এটা কৰি আৰু এতিয়া যাওঁ ৰাস চাবলৈ তাতে গৈ লগ পাই আছোঁ বাই বাই খোজতে খোজদি হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে মুখেৰি খোজতে খোজদি হাততে হাত ধৰি নাযাবা শুন তুমি আধাতে আৰু এতিয়া আহিছিলোঁ আমি এয়া ৰাস চাবলৈ ৰাতি আৰু এয়াই হৈছে কালুগাঁও খৰাগৰ ৰাস মণ্ডপ আৰু ইয়াতে আজি আমি ৰাস চালোঁ আৰু
কিমান মানুহ দেখিছে আপোনালোকে আমি যেতিয়া গৈছিলোঁ তেতিয়াই আচলতে পূৰা ভৰ্তি হৈ গৈছিলে মানুহৰে আৰু আমি বহিবলৈ ছিটে পোৱা নাছিলোঁ তেতিয়ালৈকে আমি বহুত দেৰিলৈকে আমি থিয় হৈয়ে চালোঁ গতিকে যিমানখিনি পাৰোঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ গতিকে চাব আপোনালোকে রাজেন্দ্র বর্বই বংশের ক্ষমতাক স্বার্থ ধরায় শেষ এই মথুরাধিপতিকে সম্মানের উচ্চ বিকরণ প্রতিষ্ঠা করেছে বিপুল
অজস্বিক্রিয়া করা পেবানি পাপা আহিলে নহয় তাকে আজি মই কৰিছোঁ কামত ধন্য আজি মথুৰা পুৰী ধন্য আজি মথুৰা ৰাজ আৰু কিন্তু অসলে প্ৰস্তুত ৰথে বিয়াপাতি মহাসমাৰোহে আপোন পাহৰাজি মূৰ্খ গ্ৰন্থ কয় স্নেহৰ ভগ্নী মোৰ সেই দৈয়কীৰ গৰ্ভত অষ্টম পুত্ৰই সংহাৰী কৰিবতো অমনিলাক্ৰমে মৰমৰ দিনটোৰ দুৰন্ত ফুল চবু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা মনত পৰিছে পাহৰা হৈ আনন্দতে আজি পাহৰি চুৰিতলে ভৱিষ্যত সকলোকে হত্যা কৰা তাল হাতি দূৰে দূৰে আনন্দ উৎসৱ হওক আজি সংশয় ইমানখিনিলৈকে আপোনালোকক দেখালোঁ কাৰণ মই ইমানখিনিলৈকে ভিডিঅ'টো চাইছিলোঁ কৃষ্ণ জন্ম হোৱালৈকে আৰু তাৰ পাছতে মই ঘৰলৈ গুচি আহিছিলোঁ আৰু এটা কথা কওঁ মই ভিডিঅ'টো দিয়া দুদিন দেৰি হৈ গ'ল কাৰণ মোৰ ৰাক্সা আহি বহুত বেছি জ্বৰ হৈছিলে সেইকাৰণে মই দিব পৰা নাছিলোঁ যি কি নহওক বহুত কষ্ট কৰি আপোনালোকৰ মাজলৈ মই ভিডিঅ'টো আনিলোঁ মোৰ ভিডিঅ'টো নোচোৱাকৈ নাথাকিব শেষলৈকে ভিডিঅ'টো চাব আৰু চাই কেনেকুৱা পালে সেইটোও জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই